বেকার বিপ্লব। নয়নতৰা, তুমি জানানে তুমি যে মোৰ প্ৰিয় নাৰী। ঐ বৰ ভোকা তোৰো তোমাৰ অবৰ্তমানত। তোমাৰ চকুৰ চাৱনিত যে দগ্ধ কৰিছিলা মোৰ হৃদয়ৰ সুকোমল মঙহখিনি, আছেনে মনত তোমাৰ? তুমি যে ভস্ম কৰি দিছিলা লেলিহানত মোৰ সমস্ত ভাল পোৱাৰ প্ৰতিখন ইস্তাহাৰ। তুমি পাহৰি গলা চাগে তোমাৰ দেশৰ ভূমি, বায়ু, পানী, দেশৰ ভূগোল। তোমাক ভাল পোৱাৰ পৰাই মোক পাপে চুইছিল, মোক খেদি ফুৰিছিল সপোনতো বাস্তৱতো কিছুমান বুট জোতা পিন্ধা এদল কেঁচা মঙহৰ ভক্ষক দানৱৰূপী কিছুমান ছয়তানে। তোমাক লৈ সপোন আছিল মোৰ অজু, কিন্তু বুট জোতা পৰিহিতৰ বাবেই আজি স্তব্ধ মোৰ সেই সপোনবোৰ যেন ভঙা শামুকৰ টুকুৰা। তোমাক ভাল পাইছিলো বহুত, কিন্তু তোমাতকৈ বেছি ভাল পাইছিলো এই মাটি মোৰ জাতিক। তোমাক ভাল পোৱাৰ পাপেই দহিছে মোক, তোমাৰ বাবেই মই আজি পৰাজিত স্বাধীনতাৰ লাভত। মোৰ হাতত জ্বলন্ত চিগাৰেট নাথাকিব পাৰে, কিন্তু ধোঁৱা আছে দেশক লেলিহানৰ পৰা মুক্তি দিবলৈ। ৰাতিপুৱা দৈনিক বাতৰি পঢ়িব মোক স্বাধীনতা নালাগে, একাপ চাহ খাবলৈ মোক স্বাধীনতা নালাগে। স্বাধীনতা লাগে মাথো দেশক বচাবলৈ, দেশক শাসন কৰিবলৈ। তোমাক ভাল পোৱাৰ পাপেই সৰ্বত্ৰ চৰ্চিত এতিয়া। পলৰীয়া কৰিছে মোক তোমাৰ বাবেই মোৰ নিজস্ব মাটিৰ পৰা, দেশৰ পৰা, জাতিৰ পৰা। মোৰ চোতালত আজি আগমন নহয় সমাজৰ নেতাৰ, আগমন কাৰ হয় জানা? খাকী পোছাক পৰিহিত কেইটামান মেনেজ মাষ্টৰ, যি মেনেজ মাষ্টৰে সন্ত্ৰাসবাদী বুলি হত্যা কৰিছিল মোৰ জননী। মোৰ দৰেই বহুতেই বিচাৰে চক্ৰবেহু ভেদি সিহঁতক ৰোধ কৰিব। চলা বেকাৰ বন্দিত্বই যে নিঃশেষ কৰিলে মোৰ সপোনৰ স্বাধীনতাৰ বাসনা। চৌদিশে আজি কক বকাই থকা, মৃত্যুৰ সৈতে যুঁজি থকা নিৰস্ত্ৰ অসহায় কান্দো। ভিখুৰ জাত চালা, স্বাধীনতা লাগে হে? কিহৰ স্বাধীনতা? পলাব নোৱাৰো আজি মই, কক বকাই থকা মানুহবোৰ দেখি পলাব নোৱাৰো আজি মই। ফুটপাথৰ সেই অঘৰীৰ চকুত চকুলো দেখিও পলাব নোৱাৰো আজি মই। ভুল সিদ্ধান্তত আজি মই ত্ৰস্তমান। ক'ত নিক্ষেপ কৰিম স্বাধীনতা লাভৰ ভৰিৰ খোজ? মোৰ হাতখন আজি বন্ধ কাৰোবাৰ তেজৰ চিকৰা। এতিয়া চুব নোৱাৰো AK-47 ৰাইফলছ। ট্ৰিগাৰ দবাবলৈ এতিয়া সংগীত মই। তাত মোৰ জননী আছে। কি লাভ? মোৰ দেশৰ মানুহকে মাৰি স্বাধীনতা আনিম মই। কি লাভ? বিপ্লৱ কৰিব আহি বিপ্লৱী হলো, কিন্তু নুবুজিলো বিপ্লৱৰ প্ৰকৃত সংজ্ঞা। নুবুজিলোৱে যেতিয়া বিপ্লৱৰ প্ৰকৃত সংজ্ঞা, কিহৰ বাবে আমাৰ এই বেকাৰ বিপ্লৱ?